guys, welcome back to my YouTube channel. আৰু আজি মই ভিডিঅ' পথাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ. আমি আহিছোঁ ফিল্ড চাৰ্জপেক লাগি ক্ৰিকেট খেলাৰ কাৰণে. চ' আমি ক্ৰিকেট খেলাৰ দিন আহি আছে, IPL আহি আছে. চ' সেইকাৰণে ক্ৰিকেট আধা আধি সৰু চলিমাখা চাচি থৈ দিছে ইয়াতে. আৰু আজি আমি অলপ চাচি দিওঁ. আৰু গাইজ পিকনিকটো কেঞ্চেল হ'ল, আমাৰ মানুহ মৰিলে মানে আইটি এটা মাৰা গ'ল. চ' সেইকাৰণে পিকনিকটো কেঞ্চেল হৈ গ'ল. বহুত বেয়া লাগছে গাইজ. বহুত আশা আছিল, বহুত ধুনীয়া কণ্টেণ্ট আনিম বুলি ভাবিছিলোঁ, বাট মৰি গ'ল. কিলাও সিনেমেটিক লাগবে নাকি সিনেমেটিক আর ওটা সিনেমেটিক গো এই চলিটো কিন্তু কষ্ট কৰে কিন্তু যে যামাম এক যদি কোনোবাই যদি BCCIত যদি কোনোবা যদি মানুহ আছে এক সেই কৰি দিয়ক ক্ৰিকেটত সোমাই দিয়ক বহুত কষ্ট কৰে WSCৰ কাপোৰ পিন্ধি কিনে বহি আছে জাৰ্চি নাই না চলি আছে ঐ তামাম ৰোড পিচ কমপ্লিট নহয় তেনে চেলাৰি কাটা যাব আজি খাই দে আমাক ভাল না বেলা কৰি লাগি কি মৰম লগা এইটো পোৱালি গৰুৰ পোৱালি বিৰাট মৰম লগা কিন্তু দেই এই কি ধুনীয়াকৈ পাতিও দি আছে মই লাৰি আছো গাঁততে কিউটি ये बाप ना चलो जी की फिल्टर है क्या HDR ओ भाई क्या है ये सब क्या है गाइस आज क्रिसमस सो आज 25 डिसेम्बर आज क्रिसमस कारण सब बंद सो आज आम पिकनिक बारो पिकनिक तो कैंसल हो गल मैं आम आईता এটা मारा गल सो कारण पिकनिक तो कैंसल हो आम पिकनिक आज जानुवारी 6 तारिख 4 दिन लगे सब काजकर्म शेष हो যাব कारण आम पिकनिक कैंसल और गाइस आम तो क्रिसमस नहय सो आम हिंदू मानुष आम क्रिसमस ना आम तो आम ख्रिस्टियानी नहय सो कारण आम तो ना आम 25 नहय सरी 22 জানুৱাৰীত आम उद्बोधन हम राम मंदिर सो इटू कारण आम हिंदा पालिम आम क्रिसमस राम पूजा बोली ओके गाइस सो इतना मैं क्रिकेट खेलब जाम माने एकबार आगते मैं भिडिओ करছিলো बात भिडिओ कराते मोर माने मातটো बंद হৈ আছিল মানে ৰাতিপুৱা উঠি কিনে ভিডিঅ' কৰিছিলো মাতটো এতিয়া সৰু হৈ থাকে মানে সবে ভাবে মই মাতটো কিয় সৰু হৈ থাকে কাৰণ হৈছে মোৰ মানে ৰাতিপুৱা উঠি মই ভিডিঅ' কৰোঁ সেইকাৰণে গাইজ বহুত দিন মই ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ এই 3 দিনমান হ'ল शॉर्ट्स अपलोड करूँ आपलोग जाए कि शॉर्ट्स मजा चाब पारे मिनी ब्लॉग मजा चाब पारे जाए कि मजा आए सो इतना जाम क्रिकेट खेलबाक लगी खाबाक लगी तो आको ना गाइस इतना घर माने आउजिया मानुह तो সেইকাৰণে आम इतना खाबाक लगे आको ना गधूला खाब पारो एकेबारे माने हबिज भात বুলি যে কয় हबिज भात खाब पारो इतना जाए कि क्रिकेट खेलाम आई कि गा चा धुई अलग हामु दिम सो गाइस बोलो क्रिकेट खेलबा जाओ बहुत दिन मोर खेलाम गाइस बापसी करिम बापसी आगर निश्चितকৈ खेलबा पाराকৈ गाइज फाइनेली खेला যাম বুলি ওলাই আছোঁ ৰ'দটো ধুনীয়াকৈ দিছে কালি ৰাতি মানে মাৰিলে বৰষুণ চ' সেইকাৰণে এতিয়া ৰ'দটো আকৌ ধুনীয়া লাগিছে মানে ঠাণ্ডা পূৰা হাৱা দি আছে ঠাণ্ডা পৰি গৈছে একদম চ' পথাৰত যাবলৈ গাইজ ফাইনেলি পথাৰত নুমি গৈছোঁ খেলবাক লাগি বাৰু এতিয়া আছে সৰু চলি মহা খেলে চ' আমাৰ এই চলি মহা মানে খেলা ষ্টাৰ্টেই কৰা নাই এইটো লাগি মানে পথাৰত নাৰা পৰা নাই সেইকাৰণে চ' সৰু চলিকেইটাৰ লগত খেলে নাৰাকেইটাৰ পেলাই যাওঁ তাৰপিছত খেলাম এওঁলোকে দুটা চলি মাত্ৰ বেছি চলি নাই বাৰু আৰু আহিব সেন্দা সৰু চলিকেইটা হয়তো ঘৰত কিবা কৰি আছে সেনে আৰু পিছত ধুনীয়াকৈ খেলাম ফাইনেলি পথাৰত আহি গৈছোঁ আৰু গাইছে সিহঁতে ছায়াজ যোগাৰ কৰি আছে মানে তামাম ৰ'দ পথাৰ পূৰা ৰ'দটো ডাইৰেক্ট পৰে সেইকাৰণে গাইছ সিহঁতে ছায়াজ যোগাৰ কৰি আছে এতিয়া আমি খেলাম ক্ৰিকেট আৰু চলি গৈ আহি আছে নেকি গাইছ মই হাক বেয়া গৈছিলোঁ গাইছ ক্ৰিকেট খেলে আমি এটা বহি লৈছোঁ বহুত গৰম গোটাই মই বেটমেন ধৰিলোঁ কিন্তু মই এক ৰান কি ইয়া কৰিব পাৰিলোঁ ফাৰ্ষ্ট তাতে আগৰ খেলাখন মাৰিছোঁ গাইছ ধুনীয়া আঙুলিত মই স্নেক্স পাইছোঁ গাইছ আমি স্নেক্স দেখাই দি আমাৰ গাইছ স্নেক্স এতিয়া আমি বহি কিনে খাওঁ এইটো আমাৰ তাত আমাক লেটকিব পৰা লাষ্ট ব্লগো হ'ব পাৰে এইটো বেটৰ গুচি খাই ইয়াতে আমি বহি আছোঁ গাইছ হাই গাইছ ধুনীয়াৰ ইঞ্জুৰি হৈছে মোৰ হাতত ফকাছ লোৱা নাই গাইছ কিয় কেমেৰাটোত লাগছি চাগে ইয়াতে গাইছ ইগিলাখানত গোটাই মই ইয়াতে কি বেয়া হৈছে মোৰ আঙুলি দিগিলাখানত গোটা পাখাত চাল গেছি বেটখন কাৰণে গাইছ অলপ ফাটছি সেইকাৰণে পুৰা কাটে ধুনীয়া আৰু গাইছ খেলা মজাটো লৈ আমি ইয়াতে বহি লৈছোঁ বেটৰ গুচি খাই আছা তই হে টেঙা লাগছে মাৰা যাবি চাবি আকৌ কেনে क्या क्या नहीं मीठे मीठे क्या
ভাল লাগছি গাইস Guys, ডমিনোজত এই ভাল লাগে লাগে ডমিনোজৰ পিজ্জাৰ লগত এই মিলাই দিলি হ'ল আমাৰ বিচাৰি আহিব আমাৰ এটা কোনোবা যদি লাগে কাবাক এই গেছ মাৰিছে মাৰান চচাৰ মানে ডিৰেক্ট লৈ গৈছি